তো হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল মিষ্টাৰ আখতাৰ আৰু আজি আমি আহিছোঁ গুৱাহাটীৰ খানাপাৰাৰ ভেটেনেৰী ফিল্ড এখন ভেটেনেৰী ফিল্ডৰ ভিতৰত আছে আৰু এইটো হৈছে হেলিপেড আৰু ইয়াৰে যিটো কাষৰ ৰাস্তা আছে সেই ৰাস্তাটোত আমি অলপ মানে কেতিয়াবা খোজকাঢ়িব আহোঁ আৰু তাতে বহুত মানুহ খোজকাঢ়িব আহে চাইকেল চলাব আহে বেডমিণ্টন খেলিব আহে তো আমিও আহিলোঁ আৰু বলক তাত যাওঁ খোজকাঢ়োঁ অলপ আৰু দেখাম আৰু আগত জয়নগৰ চাৰিআলি আছে জয়নগৰ চাৰিআলিৰ ম'ম' বহুত ফেমাছ হয় আৰু তাতে আমি ম'ম' খাম আৰু ভিডিঅ'টো চাই থাকক আৰু সেয়া চাওক মানুহ খোজকাঢ়ি আছে চাইকেল চলাই আছে আৰু আগত দেখা পাব বেডমিণ্টন খেলি আছে বহুত মানুহ আহে ইয়াত খোজকাঢ়িব আৰু সেয়া চাওক বেডমিণ্টনো খেলি আছে তো বেডমিণ্টন খেলাৰ কাৰণে আহে খোজকাঢ়াৰ কাৰণে আহে দৌৰাৰ কাৰণে আহে খুব ধুনীয়া এটা মানে পৰিৱেশ ইয়াতে খোজকাঢ়িবৰ কাৰণে আৰু এয়া হৈছে জয়নগৰ চাৰিআলি আৰু জয়নগৰ চাৰিআলি ম'মৰ কাৰণে মানে ফেমাছ হয় আৰু দেৱালীৰ কাৰণে লাইটৰ দোকান দিছে আমি ফাৰ্ষ্ট ম'ম' খাম তাৰপিছত লাইট চাম আৰু ম'ম'টো টেষ্ট কৰি চাওঁ আজি ফাৰ্ষ্ট টাইম জয়নগৰ ম'ম' টেষ্ট কৰিম আৰু খাই লওঁ জয়নগৰ ম'ম' আজি খাই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে দেখাইছোঁ আপোনালোকে জয়নগৰ ম'ম' টেষ্ট কৰি চাওঁ আৰু কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ চিকেন আছেনে ফালি চাইছোঁ চিকেন আছে আৰু সঁচাই টেষ্টি হয় ম'ম'টো বহুতেই টেষ্টি হয় 50 টকাত 5 পিচ তথাপিও যথেষ্ট বহুত ভাল লাগিছে খাই চাওক দেখাতে টেষ্টি লাগিছে এইটো 15 মিটাৰ্ছ হয় এইটো 180 আৰু এইটো 25 মিটাৰ্ছটো আপোনাৰ 250 আৰু দিৱালী বুলি এডাল ৰুমৰ কাৰণে লাইট ল'লোঁ তো লাইট আৰু লাইটৰ দোকান বহুত দিছে এইবাৰ দিৱালীত আহক আপোনালোকে লাইটছ কিনক দিৱালী মানে পোহৰৰ উৎসৱ হিচাপে পোহৰাই তোলক দিৱালীটো বহুত ভালকৈ আৰু লাইট ল'লোঁ এতিয়া আমি যাই গোবিন্দামত সোমাম চাগে আৰু চাই থাকক ভিডিঅ'টো আৰু আহিলোঁ গোবিন্দাম আৰু গোবিন্দামত বহুত বেছি ভিৰ থাকে সন্ধিয়া সময়ত আৰু যাওঁ কিবা কিবি খাওঁ আৰু কি খাওঁ চাওক আৰু গোবিন্দামৰ মিঠাই বহুত ভাল পাওঁ আৰু আহিলে মানে খোৱা হয় আৰু এইফালে আৰু চাওক ভিডিঅ'টো চাই থাকোঁ যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব যোনে কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পৰা এদিন স্পেচিয়েল এটা ভিডিঅ' বনাম পাও ভাজি ইয়াত বহুত ফেমাছ হয় পাও ভাজি এটা স্পেচিয়েল ভিডিঅ' বনাম আজি মিঠাই খাই লওঁ ব'লক চাহ খাম আৰু এইটো হৈছে ড্ৰাই ফ্ৰুটছৰ এটা মিঠাই বহুত কেইবিধ ড্ৰাই ফ্ৰুটছ আছে ইয়াত বাদাম আছে আৰু কিবা কিবি কাজু চাজু আছে ড্ৰাই ফ্ৰুটছৰ মিঠাই এটা ল'লোঁ চাহ ল'লোঁ আৰু কিবা মিঠাই খাব মন গৈছে তো খাওঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ